Hello guys, welcome to my YouTube channel The Razor. So guys, এটা এটা মই পেট বাই কৰিলো। Wow. So guys, কিদৰে বাই কৰিলো আৰু কেইটামান মই 100 ডায়মণ্ড ফ্ৰীকে পালো এইটো বাই কৰাৰ বাবে। তো তোমালোকে পাব পাৰা তো ভিডিওটো চাই থাকা লাষ্টলৈকে। তো এইটো এটা অসমীয়া এটি ফ্ৰী ফায়াৰ চেনেল হয় তোমালোকে। তো যদি ফ্ৰী ফায়াৰ তোমালোকে যদি নিশ্চয় ফ্ৰেণ্ডছ মানে ফ্ৰেণ্ড বোলে চৰি দেই। তো প্লিজ লাইক কৰি দিবা এটা অসমীয়া ইউটিউব চেনেল আৰু তো তোমালোকক মই কেতিয়াবা ডায়মণ্ডো দি থাকিম তো মানে কি বুলি কয় গিভ আৱে কৰিম তো ছাবস্ক্ৰাইব কৰি দিবা তো আহচোনতে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো গাইজ আমি এতিয়া 250 ৰুপিজৰ ডায়মণ্ড টপ আপ কৰিম মানে 300 ডায়মণ্ড পাম বহুত দাম বাপৰে বাট কোনো কথা নাই আমি এতিয়া টপ আপ কৰি লওঁ স্লো মাৰিছে মানে আৰু মোবাইলটো অলপ সস্তীয়াটো তো 349 ৰুপিজ আছে মানে এইটো গুগল প্লে ব্লেন্স বুলি কয় ইয়াৰ মানে তোমাৰ এড কৰিব লাগে টাইমে কেতিয়াবা তো পাৰ্চেছ হৈ গ'ল ছাকচেছফুলি প্ৰচেছিং অ'কে তো পালোঁ নে নাপালোঁ বে ক'লৈ গ'ল মোৰ এটা কমিউলেটিভ টপ আপ আহিছে মানে এইটো ইভলিউশ্যন ষ্ট'ন এটা 100 ডায়মণ্ডছ আৰু দুখন এইটোৱে কিমান দিছে ডায়মণ্ড দুখন ডায়মণ্ড ৰয়েল ভাউচাৰ দিছে তো ক্লেইম কৰি লওঁ এইটো ৱাও কংগ্ৰেচুলেশ্যন ইভলিউশ্যন ষ্ট'ন এইটো মোৰ দৰকাৰ নাছিলে পিছে কোনো কথা নাই আৰু স্ক্ৰীনশ্বট এটা মাৰি লৈছোঁ অ'কে লগতে পালোঁ মই দুখন ভাউচাৰ পাণ্ডা নাচন দিছে ডায়মণ্ড টপ আপ কৰাৰ বাবে তো মোৰ পেট ক'লে গ'ল এতিয়া পেটটো তোমাৰ ইভেণ্টছত পাম ন তো ইয়াৰ ক্লেইম কৰি লওঁ 100 ডায়মণ্ড টপ আপ এইটো তোমাৰ কংগ্ৰেচুলেশ্যন তো পাই গ'লোঁ এটা মোৰ ৰবট ঠিকে আছে বাৰু এইটো দেখাত ষ্টাইলিছে অ'কে আৰু এটা ক্লেইম দেখাই দিছে এইটো তোমাৰ স্কিন চৰি তো স্কিনটো বাৰু ঠিক ঠাকে আছে আৰু এটা কংগ্ৰেচুলেশ্যন কি দেখাব পাৰিবা ইমোট ৱাহ অ'কে তো এতিয়া চেক কৰোঁ আহাচোন আমি কেনেকুৱা দেখি ইয়াক এইটো ওপৰত আছে তো ইয়াক আমি নামটো ইয়াক নাৰাখোঁ এতিয়া তো আমাৰ পেট ফুট নাই বেছি 18টা আছে মাত্ৰ কিমান হয় চাই লওঁ ইয়াক তো আমাৰ লেভেল 4 পাইছেগৈ বেছি পেট ফুট নাই তো এইকেইটা খুৱাই লওঁ ইয়াক কিমান বাঢ়ে চাব লাগিব ইয়াৰ নাই নাবাঢ়িলে আৰু এটাহে আছে লেভেল 4তেই থাকি গ'ল তো ভালেখিনি বস্তু পালোঁ বাৰু ইমানকেইটা ডায়মণ্ড টপ আপ কৰাত তো এইকেইটাৰ স্কিন চব আনলক হৈ গ'ল তো এইটো এটা বঢ়িয়া ইমোট ইয়াৰ স্কিল কি এডছ এ চিল টু দ্য গ্লো ৱাল প্ৰভাইডিং দ্য এডিশ্যনেল 60 HP তো মানে ইয়াৰ গ্লো ৱালৰ HP বাঢ়ি যাব যদি মোৰ এইটো পেট ইমান ভাল লগা নাই আৰু ইয়াক মই ইমান ইউজ নকৰোঁ তো তথাপিও কালেকশ্যনটো কৰি ৰাখিছোঁ পিছত কি হয় দেখা যাব তো ঠিক ঠাকে আছে বাৰু ইমান ভাল নহয় তোমাৰ কেতিয়াবা গ্লোৱাল দৰকাৰ হৈ যায় পাণ্ডাটো বেছি ভাল একচুৱেলি 15 HP বাঢ়ি যায় তোমাৰ এনিমি কিল কৰাৰ লগে লগে দৰকাৰ হয় তো পেটটোৰ ডাবল স্কিল লগাব এইটো আহিব লাগিছিলে ফ্ৰী ফায়াৰ কি কোৱা তোমালোকে 2-3টা পেটটো লগাব পাৰিবই লাগিছিলে ইমানকেইটা পেট আহি গ'ল যদি তো তোমালোকে যদি এইটো ভাবা তেনেহ'লে প্লিজ লাইক কৰিবা কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা তো ইয়াৰ পিছত মই বহুতো ভিডিঅ' আপলোড কৰি থাকিম আপডেটৰ ভিডিঅ' প্লিজ তোমালোকে লাইক কৰি দিয়া 2-3টা লাইক কৰা যিমান পাৰা তো আজিলৈ ইমানেই ভিডিঅ' অ'কে থেংক ইউ বাই গাইছ